Hello, my dear friends, presiding and polling officers. Action আমি আজি পঞ্চায়ত ইলেকশনৰ প্ৰিজাইডিং বিষয়ৰ কাৰণে যিবিলাক দায়বদ্ধ ফৰ্মছ আছে ফৰ্মবিলাকৰ বিষয়ে আমি অলপমান শিকো আমি সকলোৱে জানো যে প্ৰিজাইডিং অফিচাৰসকলৰ এই নিৰ্বাচনৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা স্বচ্ছতা বজাই ৰখা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত মসৃণ পৰিচালনা নিশ্চিত কৰিবৰ কাৰণে এই প্ৰপত্ৰবোৰ অত্যন্ত অপৰিহাৰ্য বিভিন্ন প্ৰপত্ৰসমূহ আমি পাম কি পাম চাওকচোন ফটাফট আমি ৰিভিউ কৰি লওঁ ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত প্ৰিজাইডিং বিষয়াৰ ঘোষণাপত্ৰ লাগিব আমাক যাক নম্বৰ 14B বুলি কয় কাগজৰ সিলমোহৰ থকা হিচাপ পেপাৰ সিল একাউণ্ট বুলি কয় বেলট কাগজৰ হিচাপ বেলট পেপাৰ একাউণ্ট বুলি কয় প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী বুলি কয় ভুৱা টেণ্ডাৰ্ড ভোটৰ তালিকা প্ৰত্যাহ্বান চ্যালেঞ্জ জনোৱা ভোটৰ তালিকা ভোটদাতাৰ বয়স সম্বন্ধীয় ঘোষণাপত্ৰ অন্ধ আৰু প্ৰতিবন্ধী ভোটদাতাৰ তালিকা অন্ধ বা বিকলাংগ ভোটদাতাৰ সংগীৰ ঘোষণাপত্ৰ আদি এই ইয়াতে বাৰু 9খনে হিচাপ দিয়া হৈছে এইখিনি মিনিমাম আমাক লাগিব ইয়াৰ বিষয়ে আমি জানিবলৈ যত্ন কৰো আহকচোন বাৰু অৰব ইয়াৰে মন কৰক মই স্পেশাল এনভেলপ বুলি আইডেন্টিফাই কৰিছো ইয়াৰ বিষয়ে এইখিনি হল স্পেশাল এনভেলপ বা বিশেষ টোপোলা ইয়াত এখন দুখন তিনিখন চাৰিখন আছে এই চাৰিখনৰ বিষয়ে আমি স্পেশালি পঢ়িব লাগিব ইয়াৰ উপৰিও ভোট গ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে কেইটামান বস্তু আমাৰ প্ৰয়োজন হৈ পৰে একদম আৰম্ভণিতে আমি বেলট বক্সটো প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমাক ঠিকনা টেগ বা এড্ৰেছ টেগ লগাব লাগে হেতু কেনেকৈ লিখিব লাগে হেতু আমি শিকাই দিম দুই নম্বৰতে পুলিং এজেন্ট সকলে নিযুক্তি পত্ৰ লৈ আহিব তেওঁলোকেটো লৈ আহিবই আমাৰ সন্মুখত অৰ্থাৎ প্ৰিজাইডিং অফিচাৰৰ সন্মুখত তেওঁলোকে সহি কৰিব লাগিব কোড কেনেকৈ সহি কৰিব লাগিব আহক আমি চাই লওঁ ঠিকনা টেগ দেখিবলৈ এনেকুৱা কি লিখা যায় ভোট গ্ৰহণ কেন্দ্ৰৰ নাম কি লিখা যায় গাঁও পঞ্চায়তৰ নাম কি লিখা যায় জিলা পৰিষদৰ সমষ্টিৰ নাম তাৰ পিছত বেলট বক্স কিমান নম্বৰ ইউজ হৈছে তাৰ পিছত ভোট গ্ৰহণৰ তাৰিখ সৰ্বশেষত প্ৰিজাইডিং অফিচাৰ সহি কৰাৰ লগতে কিন্তু আমি কি কৰিব লাগিব আমাৰ ডিস্টিংগুইশিং সিল যতে প্ৰিজাইডিং অফিচাৰ ফুল সিগনেচাৰ ততে ডিস্টিংগুইশিং সিল মাৰিব লাগিব মনত ৰাখিব ইয়াৰ পিছত পুলিং এজেন্টৰ নিযুক্তি পত্ৰখন দেখিবলৈ কেনেকুৱা হ'ব একজেক্টলি দেখিবলৈ এনেকুৱা হ'ব এইখিনি তেওঁলোকে লিখি আনিব যেনে মৰিগাঁও জিলা পৰিষদৰ ভুৰবন্ধা সমষ্টিৰ পৰা 3 নং কপিলি এটা উদাহৰণ দিছো দেই ইমান গাঁও পঞ্চায়তৰ পৰা এটসেট্ৰা মই গগন দাস অৰ্থাৎ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজনে কৈছে যে বিজয় পাটৰ পিতা যাৰ ৰাকেশ পাটৰ যাৰ ঠিকনা বৰঙাবাৰী তেওঁক এজেন্ট হিচাপে নিয়োগ কৰিছো আৰু অকল হেয়াই নহয় চাওক নিয়োগ কৰিলে তেওঁ সহি কৰি পঠাইছে আৰু এই সহিটো মিলে নে নিমিলে চাবৰ কাৰণে আপোনালোকক এখন সহিৰ মডেল দি পঠাব এতিয়া আপোনাৰ কাম কি হ'ব আপোনাৰ কামটো হ'ল তেওঁ আপোনাৰ সন্মুখত এইখিনি জায়গাত সহি কৰিব লাগিব আপুনি তলত লিখিছে চাওক মোৰ সন্মুখত স্বাক্ষৰ কৰিছে দ্যাট ইজ ইম্পৰ্টেন্ট তাৰপিছত এখন আপুনি ৰাখি থব ধুনিয়াকৈ পিছত জমা দিব লাগিব আহক বিভিন্ন প্ৰপত্ৰসমূহৰ বিষয়ে আমি আকৌ এফালৰ পৰা এটা কৰি পেলাই আমি ষ্টাৰ্ট কৰো জানিবলৈ প্ৰথমতে বিশেষ টোপোলাটোৰ বিষয়ে আমি কথা পাতোঁ ভোট গ্ৰহণৰ আৰম্ভণিতে আৰু শেষত প্ৰিজাইডিং অফিচাৰৰ দিয়া ঘোষণাপত্ৰখন ভেৰি ইম্পৰ্টেন্ট সেইখননো কেনেকুৱা আহকচোন চাও আমি এনেকুৱা দেখিবলৈ খুব ভালকৈ মন কৰক আগদিনা গধূলিয়ে আমি এই ওপৰৰ অংশবিলাক ফিলআপ কৰি থম এইটো ফিলআপ কৰি থম এইটো ফিলআপ কৰি থম এইটো ফিলআপ কৰি থম এইখিনিলৈকে ফিলআপ কৰি থম এতিয়া এইখিনিতে কাৰোবাৰ প্ৰশ্ন হ'ব পাৰে 30 10 এইবিলাক নম্বৰবিলাক কি এইখিনিলে মন কৰক মই কথাকিটা সহজ সৰল হ'বৰ কাৰণে বুজাইও দিছো 30 মানে জিলা পৰিষদ এই ক্ষেত্ৰত পাৰ্টিকুলাৰ কেছটোত আৰু ZPC নাম্বাৰ আৰু এই ইয়াত মৰিগাঁও জিলাৰ ভুৰবন্ধাত 10 নাম্বাৰটো কি বুজাইছে particularly second number 10 to a block বা পঞ্চায়ত আইডেন্টিফায়াৰ বা ব্লক নাম্বাৰ simply 10 block 10 মানে ভুৰবন্ধা ব্লকক বুজোৱা হৈছে এনেকে অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন জিলাত স্পেসিফিক্যালি নাম্বাৰ থাকে আৰু নাম্বাৰবিলাক আমি লিখিব লাগে ইয়াৰ দ্বাৰা মই ঘোষণা কৰো যে মই পুলিং এজেন্ট আৰু উপস্থিত আন ব্যক্তিসকলকো দেখুৱাইছো যে ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বেলট বাকচটো খালি দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট এনাউন্সমেন্ট আৰু বাকচটো সুৰক্ষিত কৰিবলৈ কাগজৰ সিলমোহৰ পেপাৰ সিল যত মই ইউজ কৰিছো নিজে সহি কৰিছো আৰু পুলিং এজেন্ট সকলৰ সহি লৈছো এইটোৱে হল ঘোষণা পত্ৰ ইয়াৰ পিছত চাওক তাৰ পিছৰ টুকুৰাত
তাৰ পিছৰ টুকুৰাত আপুনিতো প্ৰিজাইডিং অফিচাৰ এইখিনি চহী কৰিলে লগতে পুলিং এজেন্ট সকলে ইয়াতে এনেকৈ চহী কৰিছে চাওক হেতুৱে আটাইতকৈ দৰকাৰী বিষয় আৰু প্ৰথমতে পুলিং এজেন্ট অহাৰ লগে লগে তেখেতলোকৰ সহায়ত তেখেতলোকৰ পৰা এই চহীখিনি লৈ ল'বলৈ নেপাহৰিব দুই এজনে চহী নকৰোঁ বুলি ক'লে তেওঁলোকৰো উল্লেখ ইয়াত থাকিব লাগিব এইখিনিতে কওঁ ঘোষণা পত্ৰত তিনিটা অংশ থাকে তাৰে এইটো হ'ল খ অংশ আমি যদি আমাক দুটা বাকচ দিব পাৰে যদি ভোট বেছিকৈ থাকে more than 1000 ভোটাৰ তেতিয়া আমি যদি দ্বিতীয় বাকচটো ব্যৱহাৰ নকৰোঁতে এতিয়াই গোটেই খ অংশটো ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজনেই নাই কিন্তু আগদিনাই ৰাতি আপুনি প্ৰিজাইডিং অফিচাৰ চহী এড্ৰেছ এইবোৰ লিখি পেলাই ফিটিং ফাটাং কৰি থ'ব তাৰপিছত কিন্তু খ অংশ অৰ্থাৎ লাষ্ট পাৰ্টটো কিন্তু আপোনাক লাগিবই আৰু ইয়াৰো কামটো আপুনি আগতীয়াকৈ কৰি থ'ব চহীবিলাকো আগতীয়াকৈ লৈ থ'ব ইয়াতে মন কৰক ডেট প্ৰিজাইডিং অফিচাৰৰ চহী পুলিং এজেণ্টৰ চহী অংশ লাষ্টৰ পাৰ্টটো খ অংশত আচলতে দৰকাৰী পাৰ্টটো হ'ল মই বেলট গ্ৰহণ শেষ হোৱাৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা নিম্ন স্বাক্ষৰকাৰী পুলিং এজেণ্টসকলক নিৰ্ধাৰিত প্ৰপত্ৰত বেলট কাগজৰ হিচাপৰ এখনকৈ কাৰ্বন কপি প্ৰতিলিপি হিচাপে প্ৰদান কৰিছোঁ অৰ্থাৎ আপুনি এজেণ্টসকলক যে কাৰ্বন কপি একপি বেলট পেপাৰ হিচাপ দি আহিলে তাৰ এইখন একচুৱেলি ৰিচিপ্ট এইখন আপোনাক ইয়াত বিচাৰিব থাৰ্ড পাৰ্ট আপোনাক লাগিব আহক এতিয়া ইয়াৰ পিছত আকৌ স্পেচিয়েল এনভেলপ অৰ্থাৎ বিশেষ টোপোলাটোৰ খ কাগজৰ চিল মোহৰৰ হিচাপটোৰ সম্পৰ্কে কথা পাতোঁ দেখিবলৈ এইখন এনেকুৱা ওপৰৰ যিখিনি হেডলাইন আছে জিলা পৰিষদৰ সমষ্টিৰ নাম আঞ্চলিক পঞ্চায়তৰ নাম গাঁও পঞ্চায়তৰ নাম পঞ্চায়ত সমষ্টিৰ নাম ভোট গ্ৰহণ কেন্দ্ৰৰ নাম এইবোৰ আগদিনা নিশাই আপোনালোকে ফিল আপ কৰি থ'ব নতুনকৈ কি লিখিব এইকেইটা লিখিব বেলট বাকচৰ নম্বৰ ব্যৱহাৰ কৰা পেপাৰ চিল তাৰ নম্বৰ মন্তব্য লিখিব লগা সাধাৰণতে নাথাকে ফালিলে কৰিলে সেইবোৰ আহে আৰু এইখিনিতে মন কৰক আপোনাক যদি দুটা বাকচ দিয়ে তেতিয়াহ'লে 1/2 প্ৰথমটো ব্যৱহাৰ কৰিলে আৰু যদি বেছিকৈ দিয়ে ইয়াত 3 নম্বৰটো যদিও লিখা হৈ আছে তিনিটা বাকচ নিদিয়েই গতিকে আপোনাক 1/2 এই হিচাপটোৱে থাকিব আৰু এটাহে যদি ব্যৱহাৰ কৰে টেনশ্যন ল'বলগীয়া একো নাই তাৰ পিছৰ অংশটো অংশ 2টোত লিখিব লগা কথাকেইটা হ'ল আপোনাক পেপাৰ চিল দিছিলে কেইখন ইমান নম্বৰ চিৰিয়েলৰ পৰা ইমান নম্বৰ চিৰিয়েলৰ মুঠতে 3খন পেপাৰ চিল আপোনাক দিছিল তাৰে ভিতৰত আপুনি ব্যৱহাৰ কৰিলে কেইটা এই সিৰিয়াল নাম্বাৰটো অৰ্থাৎ প্ৰথমটোকে নাই ব্যৱহাৰ কৰা লাষ্টৰটো ব্যৱহাৰ কৰিছে এখন নষ্ট হৈছিল নেকি বোলে এখন নষ্ট হ'ল নহয় এই নম্বৰ সিৰিয়ালৰ এখন নষ্ট হ'ব পাৰে নষ্ট তে আপুনি ঘূৰাই দিলে কেইখন এখন ঘূৰাই দিলে 3খন দিছিল তাৰে এখন ব্যৱহাৰ হ'ল এখন নষ্ট হ'ল এখন ঘূৰাই দিলে কিন্তু প্ৰত্যেকৰে সিৰিয়াল নাম্বাৰটো উল্লেখ কৰিব লাগিব লাষ্টত আপোনাৰ আগদিনাই কৰি থোৱা চহীটো থাকিলেই ভোট গ্ৰহণ কেন্দ্ৰৰ নাম থাকিলেই স্থান থাকিলেই ডেট থাকিলেই বাস ইমানকণেই ইয়াতকৈ একোৱেই বেছি নাই এইবাৰ আহক 3 নম্বৰ কথা যে স্পেচিয়েল এনভেলপটোৰ ভিতৰৰ গ অৰ্থাৎ বেলট কাগজৰ হিচাপ বেলট পেপাৰ একাউণ্ট ইয়াতে কথা এটা আছে নহয় বেলট পেপাৰ 3 বিধ গতিকে 3 বিধ বেলট কাগজৰ বাবে 3টা ষ্টাইলৰ 3খন হিচাপ 1 নম্বৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে 2 নম্বৰ আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে 3 নম্বৰ জিলা পৰিষদ সদস্যৰ বাবে বেলেগে হিচাপ এটা এখন গৈ আমি চাওঁ আহকচোন বিশেষ টোপোলাৰ প্ৰথম অৰ্থাৎ গাঁও পঞ্চায়তৰ সদস্যৰ বেলটৰ হিচাপ আমি কেনেকৈ ৰাখিম এইখনে হ'ল ফৰ্মখন হেডলাইন যিখিনি আপুনি লিখি থব আগদিনাই ৰাতি মন কৰক ইয়াতে গাঁও পঞ্চায়তৰ সদস্যৰ হে হোৱাৰ কাৰণে প্ৰথম হেডলাইনটোত কি আছে এইটো লাইন আছে গাঁও পঞ্চায়তৰ মনত ৰাখিব পিছৰ কিখন এইটো হেডলাইন চেঞ্জ হ'ব এইখিনি ৰাতিপুৱাই আগদিনাই কৰি থোৱা কাম নতুন কামনো কি নতুন কাম এই মাত্ৰ কোৱা কিটা মন কৰক এইটো যেনে আপুনি বেলট কাগজ পাইছিল কিমান এই নম্বৰ সিৰিয়েলৰ পৰা এই নম্বৰ সিৰিয়েললৈ মুঠতে 500খন পাইছিল আকৌ বেলেগ এটা সিৰিয়েল নাম্বাৰত ইমানৰ পৰা ইমানলৈ আকৌ 100খন পাইছিল মুঠতে কেইখন পালে 600খন পালে ৰব এই হিচাপটোতে কাহিনী এটা আছে দেই আপুনি যদি ক্যালকুলেটৰে এই ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰে তেতিয়া কিন্তু হিচাপটো সেই ওপৰলৈ চাওক দেখিবলৈ এনেকুৱা হ'ব লাগিব নহলে নোলায় যেনে ধৰি লওক চালে গম পাব 40700 পৰা 40201 টো মাইনাস কৰিলে 499 হয় আপুনি অতিৰিক্তভাৱে 1 প্লাস কৰক তেতিয়াহে 500 হিচাপটো ওলাব আৰু হেতুৱে হ'ল এইটো গতিকে এইটো একো টান নহয় কিন্তু যিসকলৰ অলপ খেলিমেলি লাগে মই কিন্তু আগতীয়াকৈ কৈ দিছোঁ পিছৰ টুকুৰালৈ বলক
ইয়াৰ পিছতে 2 নম্বৰ পইণ্টটো হ'ল যে ব্যৱহাৰ নোহোৱা বেলট কাগজ অৰ্থাৎ ভোটদাতাক আমি নিদিয়া বেলট কাগজ কিমান তাৰো দুটা ভাগ আছে প্ৰিজাইডিং অফিচাৰে আগদিনাই প্ৰিজাইডিং অফিচাৰে সহি কৰি থোৱা কাগজ কিমান আমাৰ হাতত বাছিল বেলট পেপাৰ 50খন বাছিল সহি নকৰাকৈ ফ্ৰেছ কিমানখন বাহিল 50খন 50খন বাছিল তে মুঠতে কেইখন বাছিল 100খন বাছিল সাধাৰণ হিচাপ তেনেহলে ভোট গ্ৰহণ কেন্দ্ৰত মুঠ ব্যৱহৃত বেলট কাগজ কিমান হ'বগৈ আপুনি 1 নম্বৰৰ পৰা 2 নম্বৰটো বিয়োগ কৰক 600 - 100 অৰ্থাৎ 500 ভেৰি সিম্পল এতিয়া ভোট গ্ৰহণ 4 নম্বৰ পইণ্টলৈ আহক ভোট গ্ৰহণ কেন্দ্ৰত ব্যৱহাৰ হোৱা বেলটসমূহ যিবোৰ বেলট কাগজত ভৰোৱা নাই অৰ্থাৎ এই 500খন আমি যে ব্যৱহাৰ কৰিলো 500খনৰে 500খন হেনো বেলট বাকচত নভৰিল তেনেহলে কিবা গণ্ডগোল লাগিল নেকি লেট আছ সি আমি ধৰি লৈছো যে ক ভোটদান নিয়মাৱলী উলংঘন কৰাৰ বাবে এখন বেলট কাগজ নষ্ট হ'ল বা নাকচ কৰা হ'ল সিৰিয়েল নাম্বাৰটো লিখি দিলো আৰু সেই বেলট কাগজখনৰ কাউন্টাৰ ফলৰ বেক সাইডেও আমি কথাটো লিখিব লাগিব 2 নম্বৰতে আই মিন খ অন্য কোনো কাৰণত নাকচ কৰা বেলট কাগজ ধৰি লৈছো এই সিৰিয়েল নাম্বাৰত অন্য এখন কোনবা এখন নাকচ হ'ল 3 নম্বৰ কথাটো হওক টেন্ডাৰ্ড ভোট হ'ল টেন্ডাৰ্ড ভোট হোৱাত এইখন সদায় লাষ্টৰ ফালৰ পৰা আহে দেই আপোনাক যিমানখিনি বেলট কাগজ দিব তাৰ একে লাষ্টৰ সিৰিয়েলটো লৈ আহিব আপুনি মন কৰক ইয়াক 899 বুলি লিখা হৈছে তে এই সিৰিয়েল নাম্বাৰটো এইখন লৈ আহক মুঠতে কেইখন আমি নষ্ট কৰিলো বা বেলট বক্সত নুখুমাল 1 + 1 + 1 = 3 তেনেহলে অংকটো তেনেই সাধাৰণ 500খন খৰচ কৰিলো 3খন বেলট বক্সত নুখুমাল তেনেহলে বেলট বক্সত কিমানখন পাব লাগিব 500 - 3 = 497 ক্লিয়াৰ কাট সিম্পল হিসাব ইয়াৰে খ অংশ এটা আছে যেটো আমাক ইয়াত নালাগে কাউন্টিংৰ সময়তহে লাগিব হয়নে নহয় বলক ইয়াৰ পিছৰটো লৈ যাওঁ ইয়াৰ পিছৰটোত হ'ল আঞ্চলিক পৰিষদৰ সদস্যৰ বেলট কাগজৰ হিসাব অবিকলকে কিন্তু পাৰ্থক্য হেডলাইনটোত ইয়াতে চাওক আঞ্চলিক পঞ্চায়তলৈ সদস্য নিৰ্বাচন অৰ্থাৎ ইয়াতে এড্ৰেছটো চেঞ্জ হ'ল 3 নং কপিলি আগৰটো লগত একেবাৰে নাই মিলা এইখিনি আপুনি ৰাতি আগৰ দিনাই কৰি থব এইখিনি আগদিনাই কৰি থব নতুন কি নতুন এইখিনি আৰু এইখিনি নতুন ইয়াৰ আগৰখনৰ হিচাপৰ সৈতে হুবহু একে গতিকে মই এইখিনি বৰ্ণনা বিশেষ কৰি নাথাকো সেকেন্ড পাৰ্টটো এইখিনি একেদৰে প্ৰিজাইডিং অফিচাৰে সহি কৰিলে আল্টিমেটলি 497 জনে বেলট বাকচত ভোট সোমাল তাৰ পিছত সেকেন্ড পাৰ্টটো অবিকল নেলাগে কাউন্টিংৰ সময়তহে লাগিব 3 নম্বৰ জিলা পৰিষদৰ সদস্যৰ বেলট কাগজখনৰ হিচাপ কেনেকে হবহু একে ষ্টাইলতে এইখিনি আপুনি ৰাতি আগদিনাই ফিল আপ কৰি থলে নতুন কি হ'বনো এইকিটা হিচাপ আৰু এইকিটা হিচাপ হবহু একে গতিকে মই নতুনকে বেছি বৰ্ণনা কৰি থকা নাই এইখিনি একেই ভৰুৱা নাই তিনটা ভৰুৱা নাই তাৰ পিছত বেলট বাকচত সোমাবগৈ কিমান 497 অৰ্থাৎ হেডলাইন কিটা চেঞ্জ হৈছে বাকি বস্তুখিনি আমাৰ একেই আছে হবহু সেকেন্ড পাৰ্টটো নালাগে এতিয়া হক স্পেশাল এনভেলপৰ আমাৰ পিছৰখন কাগজ অৰ্থাৎ মেইন যিখন প্ৰিজাইডিং অফিচাৰৰ মেইন কাগজ যাক কোৱা হয় প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী তো প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীখন তেনেই সহজ কিন্তু মন কৰিব ওপৰৰ তিনিওখন ফিল আপ কৰাৰ পাছত হে আপুনি প্ৰিজাইডিং অফিচাৰৰ ডায়েৰীখন ফিল আপ কৰিব তেতিয়া বহুতবোৰ ইনফৰমেশন এনেই পোৱা যায় কিন্তু হেডলাইন বিলাক আগদিনা নিখাই কৰি থব বাৰু যেনে ধৰি লওক এইখিনি হেডলাইন বোৰবন্ধা লাহৰিঘাট হাবি বৰঙাবাৰী ডেট ভোট গ্ৰহণ কেন্দ্ৰৰ নাম এইখিনিলৈকে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম এইখিনিলৈকে আমি আগদিনা নিখাই ধুনীয়াকৈ কৰি থলো তো নতুন কি আহক নতুন হল প্ৰথম প্ৰশ্ন যে কেন্দ্ৰটো ক'ত অৱস্থিত অপচন দিছে আমাক সৰকাৰি বেসৰকাৰি অস্থায়ী আনসাৰটো সৰকাৰি ঘৰে হ'ব আজিকালি সব সৰকাৰি ঘৰ স্কুল বিলাকতে হয় স্থানীয়ভাৱে পুলিং বিষয়াৰ নিযুক্তি আমি দিছিলো নেকি দিব লগা নহয় গতিকে শূন্য আমি আকৌ অনিয়মিতভাৱে বা নিয়মিতভাৱে বেলেগ ধৰণে পুলিং বিষয়া দিম নেকি আমাৰ এতিয়া এক্টিয়াৰ হেতু নাই গতিকে আমি নাই বুলিয়ে কলো 6 নম্বৰ প্ৰশ্নটোলৈ আহক ব্যৱহাৰ কৰা বেলট বাকচৰ সংখ্যা আমি ধৰি লৈছো এটাহে বাকচ ব্যৱহাৰ হৈছে ক্ৰমিক নম্বৰটো সৌটো আৰু কাষত লিখি দিছো আকৌ আমি ধৰি লৈছো যে
পেপাৰ য়েছ এইটো ধৰি লৈছোঁ নহয় এইটো পেপাৰ চিল একাউণ্ট অৰ্থাৎ কাগজৰ মোহৰৰ হিচাপত অলৰেডি এই চিৰিয়েল নাম্বাৰটো লিখা হৈছে তাৰ পৰা আমি ইয়াত নোটহে বা টুকিহে দিছোঁ তেনেই সহজ কথা ঠিক তেনেকৈ পুলিং এজেণ্টৰ সংখ্যা যিসকল পলমকৈ আহিছে বা কোনজনৰ কিমান আহিছে জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ গাঁও পঞ্চায়তৰ কিমান আহিছে জাষ্ট চিম্পলি এইবিলাক ইয়াত লিখি দিলেই হ'ল প্ৰথমটোত মন কৰক 4জন আহিছিল তাৰে এজন দেৰিকৈ আহিছে 9 নম্বৰ প্ৰশ্নটো হ'ল ভোটগ্ৰহণ কেন্দ্ৰত পুলিং এজেণ্ট নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যা অৰ্থাৎ জিলা পৰিষদৰ সদস্যই কেইজনেনো দিলে আঞ্চলিক সদস্যই কেইজনেনো নিজা নিজা এজেণ্ট দিছে এওঁলোকে কেইজনেনো নিজা নিজা এজেণ্ট দিছে মই ধৰি লৈছোঁ সংখ্যাকেইটা এনেকুৱা এতিয়া হওক আপোনাক কিমান বেলট পেপাৰ দিছিল একৰ্ডিং টু ইয়ৰ ভোটাৰ লিষ্ট অৰ্থাৎ চিহ্নিত ভোটাৰ তালিকা অনুসৰি আপোনাক কিমান বেলট কাগজ দিছে জিলা পৰিষদৰ বাবে 600খন আঞ্চলিক পৰিষদৰ বাবে পঞ্চায়তৰ কাৰণে 600খন গাঁও পঞ্চায়তৰ কাৰণে 600খন অৰ্থাৎ মুঠতে প্ৰত্যেকৰে 600 আপোনাক ভোটাৰ কাগজ দিছে পিছৰ পইণ্টটোলৈ আহক খ পইণ্টটোলৈ আহক এই 600ৰে আপুনি কিমান খৰচ কৰিলে এই খৰচ কৰাত কিন্তু নষ্ট হোৱা টেণ্ডাৰ্ড গোটেইখিনি সোমাব জিলা পৰিষদৰ সদস্যত আপুনি 500খন কৰিলে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে 500খন আৰু গাঁও পঞ্চায়তৰ সদস্যৰ বাবে 500খন বেলট পেপাৰ খৰচ কৰিলে এই হিচাপটোৰ আকৌ হৈছেনে নাই ইয়াৰ দায়বদ্ধতা কোনে প্ৰকাশ কৰিব ফাৰ্ষ্ট পুলিং অফিচাৰজনে সহি কৰিব লাগিব ছেকেণ্ড পুলিং অফিচাৰজনে আৰু থাৰ্ড পুলিং অফিচাৰজনে অৰ্থাৎ গোটেইকেইজন ইয়াৰ দায়বদ্ধ হৈ থাকিব সহি কৰিব লাগিব কিবা হ'লে আপোনালোকে জবাবদিহি হ'ব লাগিব গতিকে গোটেইটো এটা টিম ৱৰ্ক সকলোৱে গোটেইখিনিৰ কাৰণে দায়বদ্ধ হৈ থাকিব লাগিব এতিয়া হওক 11 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটোলৈ কিমানে ভোট দিলে পুৰুষ কিমান মহিলা কিমান অন্যান্য কিমান আমি হিচাপ এটা এনেধৰণে উলিয়াইছোঁ যিহেতু মুঠ 497 জন আছে গতিকে হিচাপটো আমি এনেধৰণে বনাই লৈছোঁ আপোনাৰ হিচাপটো হুবহু এনেকৈ নহ'ব বেলেগ হ'ব যিমানেই যি হয় আৰু 11 নম্বৰটো আমি কমপ্লিট কৰিলোঁ আহকচোন 12 নম্বৰটোলৈ যাওঁ এতিয়া ইয়াতে বহুত বস্তু নহ'ব নহ'লে ভাল হ'লে আৰু ঢেৰ কিবাকিবি পেপাৰ আমি ভৰাব লাগিব প্ৰত্যাহ্বান চেলেঞ্জ জনোৱা কোনোবা আহিছিল নেকি চেলেঞ্জ জনোৱা আমি নাই বুলি যদি ধৰি লওঁ নাই আৰু 000 কোনোবাই কাৰোবাৰ সংগীৰ সহায়ত ছাপোৰ্টত ভোট দিবলৈ আহিছিল নেকি আমি ধৰি লৈছোঁ নাই সৰু বয়স কম বয়সৰ কোনোবা দিবলৈ আহিছিল নেকি আমি নাই বুলিয়ে ধৰি লৈছোঁ কিয়নো আজিকালি চবৰে ভোটাৰ লিষ্টত নাম আহিল আপডেশ্যন হ'ল এই বস্তুটো নাই বুলি আমি ক'বই পাৰোঁ এতিয়া 16 নম্বৰ পইণ্টটোলৈ ভোটগ্ৰহণ কাৰ্য স্থগিত কৰাৰ প্ৰয়োজন হৈছিল নেকি যদি হাই কাজিয়া পেচাল বতাহ ধুমুহা হেন তেন কিবাকিবি হৈছিল তেতিয়াহ'লে হৈছিল মই ধৰি লৈছোঁ নাই হোৱা ভোটদানৰ সংখ্যা ইম্পৰ্টেণ্ট পইণ্ট আমি জানো ৰাতিপুৱা 7:30 বজাৰ পৰা 2 ঘণ্টাৰ মূৰে হিচাপ লাগিব বুলি আগতে কোৱা হৈছে আগৰ ভিডিঅ'কেইটাত এইখিনি বৰ ধুনীয়াকৈ কৈছোঁ গতিকে 7:30 বজাৰ পৰা 9:30 বজালৈ 7:30 পৰা 9:30 লৈ মই কিমানে ভোট দিলে মই ধৰি লৈছোঁ 100 ভোট দিলে নেক্সট another 2 hour 9:30 to 11:30 আকৌ 100 ভোট দিলে দেন 11:30 পৰা 1:30 লৈ 97 জনে ভোট দিলে 1:30 পৰা 3:30 লৈ another 100 ভোট দিলে দেন 3:30 পৰা আপ টু দ্য লাষ্ট পইণ্ট শেষ নোহোৱা পৰ্যন্ত ধৰি লৈছোঁ another 100 জনে ভোট দিলে মুঠতে কিমান জনে ভোট দিলে 497 জনে ভোট দিলে নহয়নে বাৰু এই হিচাপটো কৰোঁতে মন কৰিব আপোনালোকে যিটো নম্বৰ কাটি যোৱা ছিটখন আপোনালোকৰ হাতত থাকিব তাত থকা হিচাপটো চাই কেলকুলেশ্যনটো কৰিবলৈ এনেকৈ সহজ যেনে ধৰক 200 নম্বৰত কাটিলে ওপৰৰ 100টো বিয়োগ দিলে 100 পাব 290 হ'লগৈ তাৰ পৰা ওপৰৰ 200 কাটি দিলে 97 পাব অকণমান বুদ্ধি খটুৱালে আপুনি এই হিচাপটো বুজি পাব এই হিচাপটো আপুনি লিখিবও পাৰে ইয়াত নতুবা নিলিখিবও পাৰে এজ ইউ উইচ 18 নম্বৰ এটা পইণ্ট আছে চাওক এইটো আকৌ ভুল ধাৰণা নল'ব বাই চেন্স কেইজনমান মানুহ 4:30টাৰ পিছতো লাইন পাতি আছে কেইজনেনো লাইন পাতিছিলে চিম্পলি আপুনি হিচাপটো দিয়ক কেইখনে স্লিপ লৈছিল কথা ইমানে ইয়াতো সহি লাগিব ফাৰ্ষ্ট পুলিং অফিচাৰ ছেকেণ্ড পুলিং অফিচাৰ এণ্ড থাৰ্ড পুলিং অফিচাৰ
19 নম্বৰ পইণ্টটোলৈ আহক ভোটদাতাৰ সংখ্যা কিমানে টোটেল ভোট দিলে অৰ্থাৎ বেলট বাকচৰ ভিতৰত ভোট দিওঁতা মানুহৰ হিচাপটো অলৰেডি আমি গমে পাইছোঁ ইমানজনে দিলে 20 নম্বৰ প্ৰশ্নটো নিৰ্বাচনী অপৰাধ সম্পৰ্কত নিম্নলিখিত ঘটনাসমূহ হৈছিল নেকি 100 মিটাৰ অন্তৰ্গত কোনোবাই অপপ্ৰচাৰ চলাইছিল নেকি আমি কৈছোঁ নাই আনৰ নামত ভোট দিবলৈ আহিছিল নেকি আমি কৈছোঁ নাই অসৎ কিবা নথিপত্ৰ বিকৃত ধ্বংস ইত্যাদি হৈছিল নেকি আমি কৈছোঁ নাই ভোটদাতাক ভোটদাতা ভেটি দিয়া কাৰ্য হৈছিল নেকি আমি কৈছোঁ নাই ভোটদাতাক ভয় খুওৱা ভীতি প্ৰদৰ্শন কৰা হৈছিল নে কৈছে আমি কৈছোঁ নাই নিম্নলিখিত কোনো কাৰণত ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিতকৰণ হৈছিল নেকি যেনে উচ্ছৃংখলতা কাজিয়া মুকলি হিংসা প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য কাৰণত হৈছিল নেকি নাই 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 আমাৰ বৰ ধুনীয়াকৈ ভোটগ্ৰহণ হৈছে বুলি আমি ধৰি লৈছোঁ ভোটগ্ৰহণ 22 নম্বৰটো সেই একেধৰণে যে কোনো কাৰণত নিম্নলিখিত ভোটগ্ৰহণ প্ৰক্ৰিয়া ব্যাঘাত হৈছিল নেকি আমি কৈছোঁ নাই নহয় হোৱা 22 নম্বৰত চাওক একেই আমি কৈছোঁ নাই হোৱা 23 নম্বৰলৈ আহক প্ৰাৰ্থীসকলে কিবা গুৰুতৰ অভিযোগ কৰিছে নেকি নাই আইন শৃংখলা ভংগ হৈছে নেকি নাই ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত কৰা ভুল অনিয়মৰ প্ৰতিবেদন আছে নেকি নাই হোৱাই নাই একো থাকিব কোপা নাই কৰি লাষ্টতো আকৌ নাই নিলিখিব 26 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট ভোটগ্ৰহণ আৰম্ভ কৰাৰ আগেয়ে পৰৱৰ্তী বেলট বাকচ ব্যৱহাৰ কৰাৰ আগেয়ে আৰু ভোটগ্ৰহণ শেষ হোৱাৰ পাছত প্ৰয়োজনীয় ঘোষণা কৰা হৈছিল নে ডেফিনেটলি হৈছিল তাৰপিছত এইটোতো লিখাই থাকিব আগদিনা ৰাতি আপুনি চহী কৰিবই প্ৰিজাইডিং বিষয়ে তলতে সিলটো থপককৈ মাৰিবই বছ প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী ফিনিছ কিমান সহজ নহয়নে বাৰু আহক এবাৰ স্পেচিয়েল টোপোলাটোৰ বিষয়ে আৰু অকণমান কথা জানি লওঁ কিনো অকণমান কথা জানো যে আপুনি টোপোলাটোত কেইখিলা কেনেকৈ কি ক'ত আনিব লাগিব প্ৰথম কথা এই যে ডিক্লেৰেশ্যন ফৰ্মখন ঘোষণা পত্ৰখন আপুনি 2 কপি কৰি আনিব মনত ৰাখিব হুবহু 2টা কপি ইয়াত বিচাৰিব 2 নম্বৰতে পেপাৰ সিল একাউণ্ট অৰ্থাৎ কাগজৰ সিল মোহৰৰ হিচাপত 2টা কৰি আনিব আপুনি ইচ্ছা কৰিলে সিল কৰি আনিব পাৰে আৰু এটা খুলি আনিব পাৰে বেটাৰ খুলিয়ে আনিব কাৰণ ইয়াত আমি আকৌ লাগিলে সিল কৰি দিম ভুল হ'লে শুধৰাই দিয়াৰ কথা থাকে বেলট কাগজৰ হিচাপ মেইন ইম্পৰ্টেণ্ট প্ৰব্লেমটো হ'ল যে ভালকৈ মন কৰক গাঁও পঞ্চায়তৰ সদস্যৰ বেলট কাগজৰ হিচাপ এটা অৰিজিনেল কপি আৰু এটা কাৰ্বন কপি অৰ্থাৎ আপুনি ষ্টেচনত পোলিং ষ্টেচনত এই বেলট কাগজৰ হিচাপৰ কাৰ্বন কপি কেইবাটাও কৰিব লাগিব তাৰে এটা অৰিজিনেল আৰু কাৰ্বন কপি এটা ইয়ালৈ আনিলে বাকি আপুনি কেইটামান পোলিং এজেণ্টক দি আহিব লাগিব একদম একে ধৰণেৰে এনেকৈ 2টা খাম লৈ আহিব একদম একে ধৰণেৰে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বেলট কাগজৰ হিচাপো এটা অৰিজিনেল কপি আনিব আৰু এটা আপুনি কাৰ্বন কপি লৈ আহিব 2টা পেকেট ঠিক তেনেকৈ জিলা পৰিষদৰ সদস্যৰ বেলট কাগজৰ হিচাপো আপুনি এটা অৰিজিনেল কপি আৰু এটা কাৰ্বন কপি ধুনীয়াকৈ লৈ আহিব নেপাহৰিব এইখিনি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পিছত ৰ'ব ইয়াৰ পিছত 4 নম্বৰতে প্ৰিজাইডিং বিষয়াৰ ডায়েৰী প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী 2 কপি আনিব প্ৰথমটো সিল কৰা আনটো খোলাকৈ কিন্তু সেইবিলাক নকৰিব 2টাই খুলি আনিব 2টা হ'বহি একে হয়নে আমি ইয়াত চাম তাৰে 2টা দুঠাইত ইয়াতে ৰখা হ'ব ইয়াৰ পাছত যদি কেতিয়াবা আৰু কিবা সময়ত আপোনালোকক কাগজ বিচাৰে নটিছ যাব সেইমতে আপোনালোকে সেইখিনি কাগজ আনিব লাগিব আহক এতিয়া ইয়াৰ উপৰিও বিশেষ কেইখনমান প্ৰপত্ৰত আছে যেনে PS05 হালধীয়া দেখিবলৈ এনেকুৱা এইখন ইংৰাজীত থাকিব ভেৰি সিম্পল ষ্টেট নেম আসাম ডিষ্ট্ৰিক্ট নেম আমাৰ মৰিগাঁও বুলি কৈছোঁ মই পোলিং ষ্টেচনৰ নাম আৰু নম্বৰ দিলোঁ ডেট অফ পোল দিলোঁ এইখিনি আপুনি আগদিনা ৰাতিয়ে ফিল আপ কৰি থ'ব সেইদিনা কৰিব লগা কামটো যে মেল অৰ্থাৎ পুৰুষ ভোটাৰ কিমান ফিমেল অৰ্থাৎ কিমান ভোটাৰ টোটেল ভোটাৰ কিমান এইটোৱে লাষ্ট পাৰ্টত কৰা কামটো নহয় জানো ইয়াৰ পিছৰ অংশটো আপুনি চহী কৰি থ'লে আৰু টেণ্ডাৰ্ড আছিল নেকি আছিল এপিক অৰ্থাৎ ভোটাৰ আইডেণ্টিটি কাৰ্ড লৈ কিমানে ভোট দিছিল আমি ধৰি লৈছোঁ আজিকালি চবৰে আছে গোটেইখিনিয়ে দিছিলে আপুনি প্ৰিজাইডিং অফিচাৰ চহী কৰিলে আৰু
কথা ইমানতে শেষ আৰু এখন বিশেষ পত্ৰ আছে যাৰ নাম ভিজিট शीट অৰ্থাৎ কোনবা গলে তাত সই কৰিব লাগে ডেট অফ দা পুল নেম অফ দা পুলিং ষ্টেচন নাম্বাৰ অফ দা ইলেক্টৰ্ছ অৰ্থাৎ লিষ্টখনত আপোনাক কিমান দি আছে অগ্ৰম বগ্ৰম ইয়াত যোন আহিছে এই মতে কলম ওয়াইজ আপুনি সইবোৰ কৰিব তলত আপোনাৰ সই কৰিব আৰু কাগজখন আনি ইয়াত জমা দিব একদম ফিনিশ এতিয়া হক এই বিশেষ টোপোলাটোৰ বাদেও আপুনি কেটামান স্পেচ বেলেগ অন্য কেটামান টোপোলা কৰি আনিব লাগিব কেইটা টোপোলা আহক শুন চাও প্ৰথম টোপোলা 1 নম্বৰ টোপোলাটোৰ ভিতৰত পেটত কি আছে 1 নম্বৰ টোপোলাটোৰ পেটত এই লিষ্টখন আপোনাৰ টোপোলাটোৰ ওপৰতে লিখা থাকিব টেনচন লবলৈ একো কথাই নাই 1 নম্বৰতে ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি থকা সিল কৰা খামটো 2 নম্বৰতে কাউন্টাৰ ফলৰ সৈতে প্ৰিজাইডিং বিষয়ে সহি কৰা বেলট কাগজ ভৰুৱা সাপ মোহৰ মৰা খাম অথা ফিৰাই দিয়া কাউন্টাৰ ফলৰ সৈতে বেলট কাগজ ভৰুৱা মোহৰ মৰা খাম অথা যিবিলাক ফালি দিলে ৰৈ গল কাউন্টাৰ ফল হেকুপা 4 নম্বৰতে ব্যৱহৃত বেলট কাগজৰ প্ৰতিপূৰ্ণসমূহ ভৰুৱা মোহৰ মৰা খাম হে একেখিনি আৰু 5 নম্বৰতে হক ভুৱা টেন্ডাৰ্ড হৈছিল নহয় আমাৰ এটা হৈছিল বুলি আমি দেখুৱাইছো হেতু একদম সিল মোহৰ কৰি আনিব লাগিব হেতু এটা 6 নম্বৰতে ভোটদান প্ৰক্ৰিয়া ভংগ কৰা কিবা এনেকুৱা নোটিছ কাগজ আছে যদি হেতু এটা চাব দেই নাইটুকু ভিতৰত নাই কাগজ এখন ভৰাইহে আনিব লাগিব ব্ল্যাঙ্ক আনিব নোৱাৰে কিন্তু তাৰ পিছৰ নম্বৰটো নষ্ট হোৱা বাবে নাকচ বেলট কাগজ ভৰুৱা খাম আৰু এই ওপৰত উল্লেখ কৰা কোনোবিধ সামগ্ৰী নাথাকিলে সংশ্লিষ্ট পত্ৰত নাই বুলি লিখি খামত ভৰাই মোহৰ মাৰিব এই মাত্ৰ মই কোৱা কথাটো আকৌ ৰিপিট কৰা হৈছে কাৰণ দিস ইজ ভেৰি ইম্পৰ্টেন্ট তো প্ৰথমৰ টোপোলাটো শেষ দ্বিতীয় টোপোলাটোত কি আছে দ্বিতীয় টোপোলাটোক অপৰিণত বুলি কোৱা হয় দ্বিতীয় টোপোলাটোত আছে ভোটাৰ তালিকাৰ অন্যান্য প্ৰতিলিপিসমূহ প্ৰথমখনটো তাতেই যাব ফাৰ্স্ট টোপোলাটোতে যাব সেকেন্ড টোপোলাটোত বাকি দুখন যাব পুলিং এজেন্টৰ নিযুক্তি পত্ৰসমূহ যাব প্ৰত্যাহ্বান জনোৱা ভোটৰ হিচাপ থকা যাব ভোটদাতাৰ বয়স যদি কিবা লৈছিল হেয়া যাব অন্ধ বিকলাংগৰ কিবা পৰা যদি ঘোষণা পত্ৰ লৈছিল হেয়া যাব প্ৰত্যাহ্বান ভোটৰ মাসুল সসুল যদি আছে হেয়া যাব অব্যৱহৃত সিল কিটা যিকিটা হ'ব পেপাৰ সিল হেকিটা যাব গোল ফিনিশ তৃতীয় অন্যান্য সামগ্ৰী যেনে প্ৰিজাইডিং অফিচাৰ হাতপুটিখন আপোনাক দিছিল বেলট পেপাৰ ফলাৰ বাবে এডাল ধাতুৰ পাত দিব ইত্যাদি সিয়াহি বটল হেন টেন এইবিলাক ইয়াত লিখাখিনি আপুনি ভৰাই লৈ গুছি আহিব 4 নম্বৰ ইয়াৰ বাদে যি থাকে আৰু গোটেই সোপা টোপোলাত ভৰাব বান্ধিব ঘৰলৈ লৈ আহিব ঘৰলৈ নহয় জমা দিবলৈ লৈ আহিব মনত ৰাখিব যে স্ট্যাটুটৰি যেটো টোপোলা অৰ্থাৎ ফাৰ্স্ট টোপোলাটো আৰু সেকেন্ড টোপোলা ইয়াত ভৰাব লগা প্ৰতিবিক সামগ্ৰীয়ে প্ৰথমে পৃথক সংশ্লিষ্ট খামত ভৰাব তাৰ পিছতহে একেলগ কৰি আনিব প্ৰথম টোপোলাটোত ভৰুৱা সামগ্ৰীসমূহ হিচাপ মতে পুৰা সিল মোহৰ মাৰি আনিব লাগে কিন্তু আপোনালোকে পিং মাৰি আনিব কাৰণ ইয়াতে আকৌ এটা এটাকে চাব লাগিব যদি ভুল হয় ফাইনালি ইয়াতে সিল মাৰিলেও হ'ব যদি আপোনালোকে খুলিব লগা হয় তেতিয়া আকৌ সিল মাৰাৰ ইয়াতে ফেসিলিটিটো আছে আমাৰ কাউন্টাৰত বা আপোনালোকক আগতে কোৱা হৈছে লা সিল মম মেছ এইকেইটা পকেটত লৈ আহিব ঠিক কথাকিটা এতিয়া আপুনি অকন পঢ়ি ল'ব ভিডিওটো পজ কৰি বাকিখিনি পঢ়ি ল'ব ভোট কেন্দ্ৰৰ পৰা উভতি যাওঁতে এই কথাকিটা যিকিটা ইমাত্ৰ কলো খুব ভালকৈ পঢ়ি মিলি ফিটিং কৰি আহিব নহলে চাওকচোন এই ফটোখন দেখিছেনে ৰাতি 1:30-2টা বজাত হৌ টিমটোৰ খেলিমেলি লাগাৰ কাৰণে এই কাখত ৰৈ থকা মানুহখিনিয়ে সকলোকে সহায় কৰি ঠিক ঠাক কৰি দি আছে আপোনালোক ফুৰ্তি কৰি সুখেৰে নিৰ্বাচনৰ দায়িত্ব কমপ্লিট কৰক মোৰ সেই আশা এইখিনিতে কওঁ যে উপৰোক্ত বিষয়খিনি এটি সমু বিৱৰণহে ইয়াৰ বাহিৰেও সৰু ঢেৰ কথা আছে আৰু বাকি বহুত বিলাক ফৰ্ম আছে যিবিলাক ইমান ইম্পৰ্টেন্ট নহয় যদিও প্ৰয়োজন সাপেক্ষে আপোনালোকে নিশ্চয় নিজে পুৰাই ল'ব পাৰিব সেই সবিশেষ বহুত বিলাক কথা প্ৰিজাইডিং বিষয়ৰ হাতপুটিখন দিছে সকলোকে সেইখিনি আপুনি চাই ল'ব লাগিব নতুবা ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলীত গোটেই বস্তুবোৰ তন্নকে আছে আৰু ধৰিলো কিছুমান ফৰ্মত কিছুমান নাথাকে yes আৰু ধৰিলৈছো কিছুমান ফৰ্মত কিছুমান কথা নেথাকে নাই লিখিব লাগে সেইখিনি শূন্য কৰি নাৰাখিব নাইটো লিখিব ইংৰাজীত নীল লিখিলে হয় অসমীয়াত নাই বুলি লিখিব ঠিক আছে ওকে আপোনালোকৰ কাম ভাল হ'ব বুলি মই আশাবাদী
মই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আপোনালোকৰ যদি সামান্যতম উপকাৰত আহে মই মোৰ ছাকচেছ হৈছে বুলি ধৰি ল'ম। আৰু ভাল পালে লিখিব ভাল পাইছোঁ বুলি, ছাবস্ক্ৰাইব কৰি থ'লে ভৱিষ্যতে পুটুংকৈ পাই থাকিব। এইটো আৰু কথা। বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ।